हेलो गाइस की खबर मैं अभी आपलोक सकलोके स्वागतम जनाइছো मोर अन्य एटी भिडिओলৈ तो गाइस माने घरले आहिलो आज हुनमयनाहतक थबले आहिलो और लगते गाँवत माने आज भागवत पाठ पढ़ी आछे माने हे भागवत पाठतो अकमान शुनि जाओ बुली आहिलो माने एया शुनिए आछे सगे माइकत बाजी आछे ओলাই ललो आमी नामघरले जाबले ओलाई ललो धुनियाके एफाले हुनमयनार माको ओलाई लले तो गाइस आहि आछो आमी तीनटा नामघरले धर्मविधि असत्य कौशनीति कृष्णरे बहुत डाঙर डाঙर কথা গতিকে বলি কেনেকৈ আহিছিল পৃথিৱীত এই বিষয়ে আপোনালোকেও জানে কলি থাকিব কলি যেতিয়া পৰীক্ষিতে কলি যেতিয়া মাৰিছিল তেতিয়া কলি তেওঁ দেশৰ পৰা বাহিৰ কৰি দিছিল বাহিৰ কৰি দিওঁতে তেখেতে ক'লে যে আপুনি গোটেই পৃথিৱীখনে ৰজা গতিকে মোক ক'ত যাম মই কোন বাহিৰত যাম তেতিয়া তেখেতে ক'লে যে মোক অকণমান ঠাই থাকিবলৈ দিয়া তেতিয়া পৰীক্ষিতে ক'লে যে তোমাক থাকিবৰ কাৰণে মই কেইটামান জেগা দিছোঁ গতিকে সেই জেগাকেইটা তুমি থাকিবা আৰু তেতিয়া ক'লে যে য'ত নেকি মঠ মন্দিৰা হয় য'ত চোৱা চোৰ ডকাইত হয় য'ত নেকি খোৱা পান হয় য'ত বেলিচা হয় সেই ঠাইত তোমাক ঠাই দিছোঁ তেতিয়া কলিয়ে কৈছিলে যে যিকেইটা ঠাই দিছা সেই ঠাইকেইটা সদায় মানুহৰ পৰা সদায় বেয়া জেগা বুলি তাত পৰিচিত আছে গতিকে মোৰ তাৰ পৰা অকণমান যদি ঠাই আৰু অকণমান যদি দিয়া তেতিয়া সদায় কলিযুগত মোক সদায় অপৰাধিত হিচাপেহে চাব সেই জেগাত সেইকাৰণে তেখেতে ক'লে যে ঠিক আছে তুমি ধন দৌলত কোন ৰূপত থাকিবা বুলি ক'লে ধন দৌলত গৌৰৱ মানে য'ত নেকি তুমি বিপৰীত হিচাপে তুমি কিবা ধৰক অন্য হিচাপে যিবিলাক ধন দৌলত আমি সোণ ৰূপ আমি সংগ্ৰহ কৰোঁ সেইকাৰণে সোণ আমি বুটলি পাব নাপায় বুলি কয় যিকোনো বস্তু আমি বিয়াবাৰু দিলোঁ ল'ৰা ছোৱালী আমি লাগিলে কাঁহৰ কাঠি এটা হ'লেও ছোৱালীজনীক দিব লাগিব কিছুমান মানুহ যদি সন্যাসী হৈ যায় তেখেতে 10 বছৰ পাছত হ'লেও আপোনাৰ ঘৰৰ পৰা এমুঠি চাউল হ'লেও নিবলৈ ভিক্ষা কৰিবলৈ আহে এইটোৱেই কাৰণ আমি কওঁ যে আমাৰ ছোৱালীজনী বিয়া হ'লে আমি তাত অকণমান যে বাটি এটা আৰু কাঁহৰ বাটি এটালৈ দিওঁ এইটো কাৰণে যে তেওঁ সাৰ কচিব সেই বেলেগ জাতত গৈ তেখেতে সাৰ কচিব সেইটো কাৰণে আমি দিবলগীয়া হয় তেনে মাক বাপেকে তাৰমানে উঠাটো তাৰ পৰা নাইকিয়া হ'ব তেতিয়াহে তেখেতে অন্য ঠাইত সাৰ কচিব পাৰে নহ'লে কেতিয়াও মানে নিজৰ ঠাইতে থাকিব ঠিক তেনেকে কলিও ঠিক তেনেকে হৈছিলে পৰীক্ষিতেও তেনেকে অৱস্থা হৈছিলে যেতিয়া এই কাণ্ডটি হোৱাৰ পাছত হোৱাৰ লগে লগে পৰীক্ষিতে নিজৰ ঘৰলৈ গৈ যিটো ষ্ট'ৰ ৰুম আছিলে ষ্ট'ৰ ৰুমত গৈ তেখেতে কেনেকুৱা লাগিব বুলি লগোৱাৰ লগে লগে তেখেতক কলি লাগে পৰীক্ষিতক কলি লগাৰ লগে লগে তেখেতে ভাবিলে মই এই মুকুটটো লৈ মই চিকাৰলৈ যাওঁ যেতিয়া চিকাৰলৈ যায় সেইবিলাক কোনো চিকাৰেই পোৱা নাই তাৰমানে অমৰ কলি লাগিব কলি লগা মানে সদায় বিপৰীত আমি যিখিনি ভাবোঁ তাৰ বিপৰীত হয় ঠিক তেনেকৈ ভাগৰে যুগৰে গৈ মেডিকেল আশ্ৰম পালে তেখেতক কোনো শুশ্ৰূষা নাপালে মেডিকেল তপস্যাত বহি আছিলে বহি থকাৰ লগে লগে তেখেতে ভাবিলে মই এজন পৰাক্ৰমী ৰজা মোৰ ওচৰলৈ ইউৰোপত কোনো পানী এটোপাও নুশুধে কিন্তু মোক দেখি সেই ভেকচনে ধৰিছে পাৰগ পৃথিৱী কেলি হা প্ৰাণনাথ কৈলায়নাথ মোক কগলাই এবেকে বিধবা ভৈল মইয়াবে
তো গাইছ এতিয়া নামঘৰৰ পৰা আহিলোগৈ মই মানে আকৌ যাব লাগিব যে ডিউটি আছে সেইকাৰণে গুচি আহিলোঁ ঘৰলৈ তো গাইছ এতিয়া ওলাই গ'লোঁ ৰুমলৈ যাবলৈ গাইজ ফাইনেলি আহি ৰুমত পাই গ'লোহি ৰুমলৈ উঠনি আহিলোঁ কিন্তু মানে কি ঘৰৰ পৰা বাহিৰে চিধাই আহি ডিউটি জেগাত সোমালোঁ যে সেইকাৰণে এতিয়া আকৌ ৰুমলৈ আহিছোঁ ডিউটিৰ পৰা আহি হাত ভৰি ধুই এতিয়া ভাত খাবলৈ বহিছোঁ ভাত খাবলৈনো কি আছে আহকচোন চাওঁ বৰ বেছি বিশেষ একো নাই এইফালে আছে বেঙেনা আৰু আলুগুটি পিটিকা আৰু এইফালে আছে লফা আৰু লাই বইল আজি ভাত এনেকেই আৰু মোৰো ভাত খাই হ'ল ফোন বনালে বহুত মনত পৰি আছে মানে মাকক বোলে বৰ আমনি কৰি আছে সি মোক বিচাৰিছে ভিডিঅ' কল কৰিছিলোঁ বাৰু মোক দেখি মানে বহুত কান্দিছে বোলে মনতে পৰি আছে তো গাইছ আজি ভিডিঅ'টো ইমানখিনি আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লগতে মোৰ চেনেললৈ যদি নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব